ঠিক আছে বাইদেউ আমি নৰ্থ গুৱাহাটীৰে হয় নৰ্থ গুৱাহাটীৰ পৰা আহিছোঁ আজি কিবা ফ্ৰীকৈ খাব গাইস रिएक्शन तो फ्री नहीं মাম্বা পুৰা মজা লাগি আছে মোক চাই পেলাই গাইস কি কবি আৰু এতিয়া गाइस मैं मजा ले रहा हूँ इसको देख के इधर देखो ये सब देखो सब लोग हंस रहे हैं देखो इसको देख के নমস্কাৰ দাদা আলু খাব নেকি আপুনি আলু আলু মানে গাইছ আলু মানে বহুত ট্ৰেণ্ডিঙত আছে আমাৰ গুৱাহাটীৰ এটা আলুত গাইছ 50 টকা বৰ্তমান আলু বুলি কোৱাৰ লগে লগে আপোনালোকে কিজানি শ্বৰ্টছ ৰিলছ বা ভিডিঅ'বিলাকত দেখা পাই আছে তো তাতে গৈ আছোঁ গাইছ আজি আলু খাব যাই আছোঁ আৰু বাইদেউক অলপ যোগাবলৈ চেষ্টা কৰিম গাইছ আৰু মোৰ লগত আহি আছে মানে পিছফালে আছে মাম্বা গাইছ মাম্বা বৰ্তমান চেক গেট পাইছোঁ চেক গেটৰ পৰা ৰাইট চাইডে গ'লে আলুৰ দোকান বাওঁফালে গ'লেও আলু গুদাম আছে চকী গেটৰ আলু গুদাম আছে গাইছ ছাৰক কয় আলুৱে আলু গাইছ ই কি কৰে ঐ গাড়ী চলাব জানে নে নাই তো গাইছ এই বৰ্তমান চেক গেট পাইছোঁ ৰাইট চাইডে গ'লে আলুৰ দোকান মানে আলুৰ দোকান মানে গাইছ বেয়া নাপাব আৰু এই ছোৱালী এটা যে ভাইৰেল যে হৈ আছে যে দোকান দি পেলাই দীঘলী পুখুৰী কাষত তাতে গৈ আছোঁ গাইছ তো গাইছ এনেকৈ গৈ আছোঁ পূৰা বতাহ উৰাই নিব খোজে আমি মানে সৰুৰ পৰা অলপ কষ্ট কৰি আহিছোঁ না গাইছ যিমান খালেও আমাৰ গায়ে নোলায় আৰু জিমত যায় কাৰণে আমাৰ এই টাইমে নিমিলে একচুৱেলি জিমত যাবৰ কাৰণে জিমত যায়নো কি কৰিম কাম চাম কৰা ল'ৰা বিন্দাছ এইখিনি পইচা পাই ঘূৰি কিনে খেদা অলপ জমা ৰাখোঁ ঘৰতো দিওঁ জিমত যায়নো আৰু কি খৰচ কৰিম আৰু গাইছ বোলে আমিও যাওঁ আলু খাই আহোঁ গাইছ বিশেষ যাম নাছিল ইয়াতে মামা তাৰ হৈ গ'ল এইমাত্ৰ এইফালেদি মামাৰ কাৰণে যাম হৈছে মামা মানে জানে আমাৰ হিমু মামা ৰাইট চাইডে গুৱাহাটী হাইকোৰ্টৰ কাষে কাষে গ'লে পাই যাব আলুৰ দোকান বৰ্তমান ঘূৰিছোঁ আৰু আলুৰ দোকান পাম আৰু লাহেকৈ হাইকোৰ্ট আলুৰ দোকান আলু আলু তাৰপিছত ইফালে আপোনালোকে চিধা নাযাব আকৌ চিধা গ'লে ফাইন কাটি দিব আপোনালোকৰ আলুৰ দোকান কাহানি লিখাৰে বা কোনফালে বা আছে এতিয়া সুধিলোঁ ৰিক্সাৱালাক সুধিলোঁ আলুৰ দোকান ক'ত আছে আলুৰ দোকান আলুৰ দোকান এইটো আলুৰ হয় অলপমান কিবা টাইপৰ বেলেগত সুধি লৈ আছোঁ গাইছ আলুৰ দোকান করছো আলু ঢুকাই দিচ্ছে গাইছ ও ভাই চাপ क्या सीन हो गया रे এফালে ঘূৰি যাব লাগিব এবাৰ পাই যাম আলুৰ দোকান বৰ্তমান গাইছে গাড়ী চাড়ী পাৰ্ক কৰি কিনে আহিলোঁ তাৰপাছতে আলুৰ দোকান নাই এতিয়া পানী খাব লাগিব উপায় নাই কেতিয়াবা বোলে গম নাপাওঁ এতিয়া বৰ্তমান গাইছ আলু খাবা এই আলু নাই দোকানী নাই 4টা বজাতে ইয়াতে অটো ড্ৰাইভাৰ এজনক সুধিছিলোঁ মানে 4টা মানতে আহিলে তো এতিয়া দীঘলী পুখুৰী চাব কাৰণে সোমালোঁ আৰু ইমান দিনৰ মূৰত সোমাইছোঁ অলপমান ৰখি কিনে আলু খাই হ'লেও যাম আৰু গাইছ আলু খাইহে যাম আজি এটা আলুত বোলে 50 টকা আলু খাই যাব লাগে কেনেকুৱা লাগে খাই চাম পুৰা দেখি আছোঁ আজিকালি ট্ৰেণ্ডিং চলি আছে এটা আলুৰ দাম 50 টকা তো গাইছ এইফালে এইবিলাক যে নাও চলি আছে তাতে উঠিম বুলি আছোঁ বলক গাইছ যাওঁ আৰু পেলাই কেইটকা পালোঁ 30 টকা গাইছ ফাইনেলি টিকেট পালোঁ কিন্তু উপায় নাই ৰ'ব লাগিব এইবিলাক যে আহি আছে সেইবিলাক পূৰা এনেকুৱাকৈ ঘূৰি আহিব তাৰপিছতহে পাম আমি ৰখি আছোঁ ৰখি থাকিম वेटिंग लिस्टत আছে বৰ্তমান ৱেইটিং লিষ্টত আছোঁ মানুহবিলাক ৰখি আছে এইফালে চব বহুতে ৰখি আছে এতিয়া বহি আছে উপায় নাই আলুৰ দোকান খোলাই নাই আলুৰ দোকান খোলালৈকে ইয়াতে আছোঁ আৰু আলু খাই আছোঁ আৰু ঠাণ্ডা হাৱা খাই আছোঁ গাইছ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আজি লাইফত গাইছ হেলমেট পিন্ধিলোঁ বঢ়িয়া I am the water guys, underwater I am the guys. Pro rider guys. Guys,
हेलमेट पीटी के तो दे यार हेलमेट मैन नहीं तो चालान काट देगा गाइस ओपी 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 गाइस रिएक्शन ओपी रिएक्शन एक्शन गाइस गाइस बढ़िया बढ़िया ये देखो रिएक्शन अभी और में देखा देखते जाओ इसको देखो गाइस यार ओ भाई गाइस मजा एक्सपीरियंस लगी ऐसे वर्तमान सब लोग इसको देख के हंस रहे हैं गाइस पानी तो ना माछ सास हो गया है माछ से तो फुले दे गाइस उपाय नहीं ना माछ को नहीं दिक्कत हो जाए हो ना गाइस ओह माछ से तो फुले अभी रिएक्शन में लेके आओ हेलमेट पीटी सब है तो हो जाएगी ये देखो ना गाइस क्या आपरे पास अबे यार गाइस गाइस खबर লাগছে পুরা রিল্যাক্স করে দিয়ে রিলেশন করি আছে উপায় নাই গাইস হেলমেট বয় এর কি করি মারো গাড়ি খালি উল্টা যাচ্ছে কোন কুন্ডা মারি মারো কোথায় কুন্ডা মারিন দোস্ত এই উরি বাবা हैंडल का तो ভাই উরি বাবা हैंडल काटना नहीं क्या উরি বাবা ডর লাগতা রে ও ভাই চা ওপি ओपी ওই কুন্ডা লাগবো আর দোস্ত কুন্ডা লাগবে গেলে देखो तान गाइस এই যা গাইস ওই ओह वाह उरी बाबा कैसा पानी गिर रही है गंदा पानी गाइस गाइस आई एम द अंडर द वाटर गाइस वाटर बाबा ओ गाइस मार पेडल मार गाइस डॉक्टर के बाइडल डॉक्टर के ना पाइले तुलसी खाब लगाइছিল বেছি দাম নহয় 20 টকাকে লৈছে এটা দুজনৰ 40 টকাই 10 টকা এটা আছে পুৰা ৰখি আছো খাম চাম পুৰা ওলাই গৈছে এতিয়া উপায় নাই আৰু কি কৰিম আহিয়ে পোৱা নাই বাইদেউ কেতিয়াবা আহে গমে পোৱা নাই বৰ্তমানলৈকে ৰখি আছো কি হয় লগ পালে পাম নাপালে নাম বুলি ভাবিলোঁ আজি ভাবিছোঁ টেষ্ট কৰিম আৰু কিছুমান পাৰ্চনেল কথা এখনৰ অলপ জানিম ঠিক আছে জনাব ন বাইদেউ আমি নৰ্থ গুৱাহাটীৰে হয় নৰ্থ গুৱাহাটীৰ পৰা আহিছোঁ আজি কিবা ফ্ৰীকৈ খাব মানে বাইদেউ কিবা বৰ্তমান দোকান অপেন কৰি আছে থাকোঁ অলপ সময় পিছত দেৰি হ'ব নেকি গাইছ বৰ্তমান আমি ইয়াতে চাব আহি পেলাই নয়নদাকো লগ পালোঁ ভাল লাগিল আজি আহি পেলাই বহুত মানুহ আপোনালোকে চাব পাৰে এইফালে তো এতিয়া আৰু চানডে আহিম একদম বিকাশ নাইক লগ কৰাৰ হিচাপত চানডে আহিম তো গাইজ আজিলৈ ব্লগটি ইমানতে সামৰণি মাৰিছোঁ আৰু বাইদেউকে খাবলৈ ভাল লাগিল তাৰপিছতে আৰু যাওঁ এতিয়া বেলেগ এদিন আহিম আৰু তো আজিলৈ যাওঁগৈ আৰু বহুত দেৰি হ'ল কমেও আমি 2টা মানত আহিছিলোঁ আমি দুজন মাম্বা আৰু মই বহুত ভাগৰো লাগিল এতিয়া যাওঁ আৰু আৰাম কৰোঁ তো চেনেলত আপোনালোকে যিহেতু নতুনকৈ যদি কোনোবা আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব